তো হে গাইজ গুড ইভিনিং একেবাৰে ৰেডি হৈছোঁ আৰু ইফালে বৈ ৰেডি হৈ আছে চুলিখিনি আঁচুৰিব আছে আৰু চুৱেটাৰটো পিন্ধিব আছে তো যোৱাকালি মই ঘৰলৈ আহিলোঁ ঘৰত আহি এতিয়া ঘৰতে আছোঁ ভাবিছোঁ এতিয়া অলপ মানে ফুৰিবলৈ যাওঁ আৰু আমি তো আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল যাতে সকলোৰে ভোগালী বিহু ভালে ভালে পাৰ হৈ যায় আমি ক'ত যাম ফুৰিবলৈ আপোনালোকক দেখাম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এইফালে মোৰ ফাইনেল লুক এয়া মই ৰেডি হৈ গ'লোঁ পূৰা চুৱেটাৰ পিন্ধি লৈছোঁ যিহেতু আহোঁতে ঠাণ্ডা লাগিব তো পূৰা ৰেডি হৈ লৈছোঁ আৰু এতিয়া আবাৰ লগত যাম তো গাইজ মইতো ঘড়ী পাইছিলোঁ গাড়ীৰ লগত এয়া পিন্ধি ল'লোঁ মোৰ এটা ড্ৰিম আছিলে মানে এইটো ঘড়ী পোৱাৰ কিনিম বুলি তো ফাইনেলি মই গাড়ীৰ লগতে পাই গ'লোঁ এইটো কালাৰটো মানে মোৰ ব্লেক কালাৰ লোৱাৰ মন আছিলে পাই গ'লোঁ কিন্তু বহুত ফূৰ্তি যিটো এটা ঘড়ী কিনিবলৈ মন আছিলে কিন্তু কালি আপোনালোকে জনাব এইটো পিন্ধি ৰেডি হৈ ল'লোঁ এতিয়া চেণ্ডেলযোৰ পিন্ধিম আৰু ৰেডি তো মই জেঠাইহঁতৰ ঘৰ পাই গ'লোঁ এইফালে মোৰ এজনী জেঠাই হয় আৰু এইফালে জেঠাইৰ ল'ৰা এইটো আৰু পিছত কোনোবা আলহী আছিলে পিছত আকৌ আমাক এতিয়া চাহ খাব দিলে তো এয়া বিহুৰ মানে জেঠাই পাৰিছে আৰু বিহুত পিঠা মাহ কৰাই তেল পিঠা গোটেইখিনি বনাইছে তো জেঠাই ঘৰতে বিহুৰ মানে আমেজ ল'লোঁ গৈ কিনে বহুদিনৰ মূৰত তো এইখিনিয়ে আৰু